এইটো দাম কিমান? 5টাত 40 টকা। সবতকৈ কম দামৰ কি আছে? সবতকৈ কম দামৰ মিঠৈ লাডু কিমান টকা? 40 টকাত 10টা। বাইদেউ কিহৰ হয়? চুঙা দৈ নেকি? এইটো কিহৰ, গৰু নে ম'হৰ? গৰুৰ দৈ। এইটো কিমান দাম? এবাৰ ল'ব পাৰিম নি? এইটোৰ দাম আছে 150 টকা। কিমান লিটাৰ আছে? 1.5 লিটাৰ আছে। 150 টকা 1.5 লিটাৰত। আমাৰ চিনাকি ওলাই গ'ল আমাৰ বা। বাকী কেনেকুৱা চলি আছে বিজনেছ? মোটামুটি চলি আছে। তো ধুনীয়াকৈ একদম গোটেইখিনি বস্তু ৰখা হৈছে। আৰু এইফালে গাহৰিটো দি দিলে, ধুনীয়াকৈ খাওঁ। আৰু এইফালে দুটা প্লেট ল'লোঁ, গাহৰিটো ইয়াৰ পৰাই লৈছোঁ। এইফালে খুৰীদেৱে ধুনীয়াকৈ বনাই আছে ৰুটি, আৰু আমি এইফালে খাম দিয়া ধুনীয়াকৈ। তো খাই পেলাই লগ পাই আছোঁ। হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ' আপোনালোকে চাই চিনুছ ব্লগ ইউটিউব চেনেল। তো বহুত বেছি মৰম দিয়াৰ কাৰণে বহুত বেছি ভাল লাগিছে। 500 হৈ গ'ল আপোনালোকৰ মৰমৰ কাৰণে, ফলটাৰ কাৰণে আপোনালোকে 500 কৰি দিলে। তো সেইখিনি মানে বহুত বেছি ভাল লাগিছে। আৰু এতিয়া যাব ওলাইছোঁ যি আমাৰ উৰিয়াগাঁও চকত হৈ আছে ভোগালীৰ বজাৰ। তো ভোগালীৰ বজাৰত গৈ পেলাই সেই ভোগালীৰ যি ভোগ, তো সেই ভোগবিলাক দেখাবলৈ আপোনালোকক গৈ আছোঁ। তো কিমান দাম, কি কথা, এটা তিল পিঠাৰ পেকেট কিমান টকা, বা এটা ধৰি লওক আপোনাৰ লাডুৰ পেকেট কিমান টকা, বা কিমান কষ্ট কৰি তেওঁলোকে বনাইছে, তো গোটেইখিনি ভিডিঅ' জানিবলৈ, তেওঁলোকৰ মনৰ কথা জানিবলৈ, কষ্টৰ কথা জানিবলৈ গৈ আছোঁ বৰ্তমান ভোগালীৰ ভোগত, মানে ভোগালীৰ বজাৰত গৈ আছোঁ উৰিয়াগাঁও চকত। তো ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো। আৰু যিহেতু কাইলৈ উৰুকা পালেহি, আৰু এই ভিডিঅ'টো উৰুকাৰ দিনাখন আপোনালোকে ৰাতিপুৱা মৰ্ণিং পাই যাব। আৰু পৰহিলে আচলতে বিহু, আৰু অহা কাইলৈ আপোনালোকে উৰুকা, যিহেতু উৰুকাৰ দিনাখন ৰাতিপুৱা ভিডিঅ'টো পাই যাব। আৰু এতিয়া ধুনীয়াকৈ যাওঁ। তো অলপমান বেছি আন্ধাৰে হৈ গ'ল দেখিব পাইছে, যিহেতু মোৰ খানা এটা আছিলে, স্কুলৰ খানা আছিল। তো খানাৰ পৰা আহোঁতে বহুত বেছি টাইম হৈ গ'ল। তো এতিয়া ধুনীয়াকৈ যাওঁ, গৈ পেলাই ধুনীয়াকৈ ভিডিঅ' দেখাইছোঁ। আৰু সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত বেছি শুভেচ্ছা থাকিলে। সকলোৱে ভোগ আনন্দ কৰি পেলাই, আনন্দৰে যাতে সেই বিহুটো উদযাপন কৰে। তো কি পিঠা নো? তেল পিঠা 30 টকা লৈ যাওঁ। 30 টকা লৈ যাওঁ, খাই ভাল পাব। 20 টকা তিনিটা দি দিয়ক, 40 টকা লওক। অ' মাই, হ'ব দিয়ক, পাৰিব দিয়ক, পাৰিব দিয়ক। অলপ হেৰি মাছটো অলপ মাছ। আৰু বৰ্তমানে চিৰাৰ পেকেট আছে। চিৰা এইটো কিমানকণ আছে? কিমান আছে এইটো? 4.5 কিমান টকা এইটো দাম? 40 টকা। হা হা কি ক'লে? জাহিঙা ধানৰ চিৰা এইটো। আৰু এইফালে নিমকি পেকেট আছে। মানে এইবিলাক চব ঘৰতে বনোৱা আছে নেকি আপোনালোকৰ? চব ঘৰতে বনোৱা। তিল পিঠা পেকেটটো কিমান দাম আহিব? এইটো 50 টকা। কেই পিচ আছে? 10 পিচ আছে। আৰু এইফালে তেল পিঠা আছে। তেল পিঠা এইটো দাম কিমান? 5টাত 40 টকা। সবতকৈ কম দামৰ কি আছে? সবতকৈ কম দামৰ মিঠৈ লাডু কিমান টকা? 40 টকাত 10টা। 10টাত 40 টকা। আৰু আপোনালোক ইয়াৰে ননৈ পুতনি ঘাট প্ৰত্যেক বছৰে আহে নেকি ইয়াতে? প্ৰত্যেক বছৰে আহে। আৰু ইয়াত কিমানকেইখন দোকান আছে টোটেল? এফালৰ পৰা পূৰা দোকান আছে। মই গোটেইখিনিলৈকে গৈ আছোঁ বৰ্তমান। আৰু বৰা চাউলটো আছে নেকি বাৰু আপোনালোকৰ? আগবেলা বেছিলে, বৰ্তমান নাইকিয়া। আৰু নাৰিকল লাৰুটো কিমান কি চলি আছে বৰ্তমান? নাৰিকল লাৰু এইফালে দেখিব পাইছোঁ, এইফালে 50-60। আৰু কিমান দিনলৈকে থাকিব আপোনালোক? যিহেতু কাইলৈ উৰুকা, পৰহিলৈ বিহু দিনাখন নাহে, কাইলৈলৈকে বজাৰ থাকিব। ঠিক আছে, আপোনাৰ ওচৰলৈ আহি আছোঁ, অলপমান আগৰ পৰা আহি আছোঁ। আৰু অলপ এফালে দেখাম, গোটেইখিনি দেখামগৈ গৈ পেলাই লাহে লাহে। তো গোটেইখিনি গৈ পেলাই দেখামগৈ। এইফালে পূৰা ভোগালীৰ যিহেতু মানে উগল থগল পৰিৱেশ। তো এইফালে দেখিব পাইছে গোটেইখিনি মানুহ এনেকৈ মানে দোকান বজাৰ দিয়াৰ পূৰা ব্যস্ত হৈ আছে। আৰু এইফালে পূৰা দেখিছে দমদম, মানে আপোনাৰ যিকোনো যি লাগে চব মানে এভৰিথিং আছে। বাইদেউটো কিহৰ হয়? চুঙা দৈ নেকি? এইটো কিহৰ, গৰু নে ম'হৰ? গৰুৰ দৈ। এইটো কিমান দাম? এবাৰ ল'ব পাৰিম নি? এইটোৰ দাম আছে 150 টকা। কিমান লিটাৰ আছে? 1.5 লিটাৰ আছে। 150 টকা 1.5 লিটাৰত। যদি আহে এইফালে বাইপাছৰ চকত দেখিব ধুনীয়াকৈ বাইদেউ বহি থাকে, বহুত বেছি মানুহ থাকে। তো কালিলৈকে আছে আপোনালোক, যোৱাকালিৰ পৰা যাবগৈ আৰু। তো এইফালে আছে। আৰু এইটো কি হয়? এইটো হৈছে চুঙা পিঠা। তো চাব পাৰে, এইটো হৈছে চুঙা পিঠা। এইটোৰ দাম কিমান?
50 টকা। তো 50 টকাত এটা চুঙা পিঠা যদি ল'বলৈ মন আছে, খাবলৈ মন আছে, তো বাইদেউৰ ওচৰত আহিলে হ'ল, 50 টকাত দিয়ক আৰু এইটো লৈ যাওক ন। এইটো চুঙা পিঠা লৈ যাওক। আৰু এইফালে ধুনীয়াকৈ পিঠা পনা বনোৱা হৈ আছে। আৰু এইফালে বাইদেউহঁতেও এয়া বনাই আছে। অঁ, এইফালে বনাই আছে। এয়া আমাৰ চিনাকি ওলাই গ'ল আমাৰ বা। বাকী কেনেকুৱা চলি আছে বিজনেছ? মোটামুটি চলি আছে। তো ধুনীয়াকৈ একদম গোটেইখিনি বস্তু ৰখা হৈছে। এইবাৰ দাম কেনেকৈ এইটো? এইটো 60 টকা। তিলৰটো কিমান? তিলৰটো 60 টকা। আৰু এইফালে তেল পিঠা বহুত বেছি, তেল পিঠা 40 টকা, পকা মিঠৈ 50 টকা। আৰু এইফালে এইটো কিহৰ পেকেট? এইটো কৰাই গুড়ি, এইটো বুট কৰাই। এইটো দেখিব পাইছে, চাওক এবাৰ ধুনীয়াকৈ মই দেখাই আছোঁ। এইটো কিমান টকা? 10 টকা পেকেট। এইটো কেনেকৈ খায় মানে? তো বিহুৰ দিনাখন খাব লাগে, তো খালে মানে ভাল হয় বুলি কৈছে বাইদেউহঁতে, বেমাৰ আজাৰৰ কাৰণে। বাকী আহি আছোঁ, গোটেইখিনি দেখাই আছোঁ। এইফালৰ পৰা এপাক আহি লওঁ। আৰু মানে ভিডিঅ' মাজতে মানে চিনাকি ওলাই গ'ল, চাচাই কৈছিলে, বহুত বেছি চিনাকি ওলাই গ'ল। আৰু এফালে খুৰাহঁতে সেয়া সামৰণি কৰিব ওলাইছে আৰু। আৰু এইফালে মেলা সোমাই গ'লো। এইখিনিতে উৰিয়াগৈ, এইখিনিতে মেলাটো চলি আছে। তো ভাবিলোঁ ইয়াতো এপাক সোমাই যাওঁ। তো ইয়াতো ধুনীয়াকৈ মেজি চেজি বনাই আছে মানে। আৰু কাকো মইতো আহিছোঁ। আৰু অহাকালিলৈ খানাবিলাক কেনেকৈ হ'ব? ঘৰতে হ'ব। তথাপিও আমি অলপমান ওলাব চেষ্টা কৰিম দেখাবলৈ। তো যিহেতু ইয়াত মেজি ঘৰ বনাই আছে, ইমান ধুনীয়াকৈ মেজি ঘৰ বনাই আছে। এইফালে বহুত বেছি মেলা চলি আছে, এইফালে চকুৰ। আৰু এইফালে মেজি বনাই আছে। আৰু এইফালে আছে মহ। তো মহটো ধুনীয়াকৈ মানে খেৰে মহটো বনোৱা আছে। তো গোটেইখিনি দেখাই আছোঁ। বহুত বেছি ভাল লাগিছে। এইফালে ওচৰতে, আমাৰ ঘৰৰ ওচৰতে ইমানখিনি মানে হৈ আছে। আৰু মেলাখন এইখন তো ইমান ডাঙৰ মেলাও নহয় আচলতে। ইফালে বনাই আছে ভেলাঘৰ। তো গৈ মই দেখাইছোঁ। ইফালে লোকেল খাদ্য কিছুমানো আছে। তো লোকেল খাদ্য কিছুমানো মই দেখাই আছোঁ। আৰু সেইফালে মাতি আছে বৰ্তমান। আহকচোন গৈ আহোঁ এইফালে। আৰু এইফালে গাহৰিটো দি দিলে, ধুনীয়াকৈ খাওঁ। আৰু এইফালে দুটা প্লেট ল'লোঁ, গাহৰিটো ইয়াৰ পৰাই লৈছোঁ। এইফালে খুৰীদেউয়ে ধুনীয়াকৈ বনাই আছে ৰুটি। আৰু আমি এইফালে খাম দিয়া ধুনীয়াকৈ। তো খাই পেলাই লগ পাই আছোঁ। আৰু যিহেতু ভোগালীৰ বতৰ, সেইকাৰণে আমি ভোগ কৰিলোঁ গাহৰি। আৰু মানে যিহেতু আমাৰ ট্ৰেডিশ্যনেল, তো গাহৰি আৰু তোমাৰ ৰুটি খালোঁ। তো খাই পেলাই আমি ভোগ কৰি ল'লোঁ। আৰু ভিডিঅ'টো যদি ভিডিঅ' চাই ভাল পাইছে লাইক কৰিবা, যোনটো ছাবস্ক্ৰাইব কৰিবা। লগ পোৱা নাই বেলেগ ভিডিঅ' সৈতে। আজিলৈ বাই বাই। আৰু এই ভিডিঅ'টো অলপমান বহুত বেছি শ্বেয়াৰ কৰি দিবা।